বা আৰু এটা আনলে এইটো কি মাছ বা গৰে এইটো গৰে চানা এটা হোল আছিল কিন্তু হোলটো মানে গুচি গ'ল। ঠিক আছে সগৰম তো বাই দিছে ৰন্ধন ব্লগছ আজিৰ ভিডিঅ'টো একদম ৰাতি আৰম্ভ কৰি দিলো আৰু এইফালে পুৰা টচ লৈ মানে ভিডিঅ'টো আৰম্ভ কৰি দিলো। আৰু এইফালে আহিবাই গ'ল আমাৰ ঘৰত এইফালে জয়দেৱ ভা আজি ভাই কি কৰিম বুলি ভাবছে? আজি মাছ চাব যাম বুলি ভাবছো। তো মাছ চাব যাম বুলি ভাবছে আমি দুটাই মিলি কিনে আৰু তিয়াৰ চিয়াৰ আনছে নে? আজি ভাল হৈছে। তো সেইভাবে এইফালে পুৰা তিয়াৰ চিয়াৰ লৈ ৰেডি হৈ গ'লো। তো পুৰা ৰেডি না? পুৰা ৰেডি। আৰু এইফালে আমাৰ লগত আৰু এটা এড হৈ গ'ল, এইফালে সৰু আছে তো ই ওলে মাছ চাব যাব জো ভাই। আৰু আমি তিনিটাই ভাবছো মানে একদম ওচৰৰ পৰা মানে আৰম্ভ কৰো। আমাৰ ঘৰৰ ওচৰতে মানে বহুত কেইটা খাল আছে তো ভাবছো মানে খালৰ পৰা মানে আৰম্ভ কৰো আমি গোটেইকেইটাই মিলি কিনে। তো যাত্ৰাটো কেনে হয় চাও মানে খালৰ পৰাই। তো মাছ চাছ পাম নে নাই নাজনো আৰু তো এই খালটোৰ পৰা মানে আৰম্ভ কৰি দে চাও তো দুয়ে চাও মই মানে নাচাও আজি দুটাকে চাব দিছো প্ৰথমতে দুটা নাপালি মানে মই চাম। এইফালে সৰু আছে পুৰা চাই আছে ভালকে চাবি। আৰু আগৰ ফালে জয়দেৱ ভাই মানে কিবা এটা বোলে মাছ দেখছি কি মাছ দেখছি ভাই দেচোন হানচোন দে উঠে লৈ আহ। এইটো কিবা এটা আহি গ'ল আৰু ফাৰ্ষ্ট যাত্ৰা সেই গৰে মাছটোৰে হৈ গ'ল। সেইটো গৰে মাছ আমাৰ জয়দেৱ ভাই আনছি। কেনেকুৱা ভাই? মজা মজা একদম মজা গৰে মাছ এটা পাই গেলো। আৰু গৰে মাছটোৰ পিছত এইবাৰ কি নেক্সট মাছ পাওঁ সেইটো মানে চাই আছো। এইবাৰ নেক্সট মাছ কুচিয়া চুচিয়া পালে ভাল হয় দে ভাই একদম ভালকে হান একদম কুচিয়া চুচিয়া পাবা লাগব। এইগিলাখান দেখোন তই যাবাৰে হানি আছা জয়দেৱ ভাই কিবা মাছ চাছ দেখছে নাই? আৰু নাই খেতি বাচলা নাই বাবা তাকেতো হাত দেখোন মাছে দেখা পোৱা নাই। এইফালে সৰু চাই আছে ইটো হানবাই পাৰে নাই এটাও। দে ভাই হান কিবা কি আনছে এটা আছিল নেকি দেচোন উলিয়ান বম মাছ আনছি এইবাৰ কচুত থাৰা লৈ আছি। বাকী এইফালে সৰু মানে মাছ আনবে আৰু কচুতে আনছে কে মানে মাছ চাছ পা নাই নেকি দেখা অলপ চকুৰ পাতটো গৈছে। আৰু এইফালে আমাৰ জয়দেৱ ভাই মানে কুচিয়াডাল দেখিছিল কিন্তু বোলে এই গাঁতাত সোমাই গেল। আগৰ দিগৰ পুৰা গাঁতা আছে সেই গাঁতাত মানে সোমাই গেল। আৰু এইটো হলো মানে এটা ৰাস্তা গাইছ তো এইফালে দেখিছে না ৰাস্তাত পুৰা পানী উঠি গৈছে। আৰু এইফালে মানে মাছ চাই থাকোতে এডাল সাপে দেখা পালো। এইফালে এডাল দি সাপ গুচি গৈছে একদম বম ডাঙৰ সাপ গুচি গৈছে এইফালে দি। মাছ চাব আহিলি মানে এইগিলাখানে ভয় আৰু সাপৰ কাৰণে বহুত ভয় মানে বহুত সাপ থাকে। এইবাবে মানে মাছ চাওঁতে অলপমান সাৱধান তো বহুত বেছি মানে ইয়াতে সাপ আছে তো অলপমান মানে ভালদৰে চাই চিতি কিনে মানে মাছ চাব লাগিব। মানে আমি এতিয়ালৈকে মানে ডাঙৰ মাছ দেখাই পোৱা নাই। মানে আমাৰ তিয়াৰ পাতত ডাঙৰ মাছ থাকে কিন্তু সৰু মাছ বিলাক মানে ওলাই যায় কিন্তু আমি সৰু মাছে দেখা পাইছো। আপোনালোকৰ ফালে পানী কমিছে নে বাঢ়ি আছে কমেন্ট কৰি জনাবচোন। এতিয়া আকৌ মানে বেলেগ এঠাইত মাছ চাব আহিলো মানে তাতে মানে মাছে পোৱা নাই। তো এইফালে মানে এটা ৰাস্তা আছে তো এইবিলাক বোকা ৰাস্তা একদম বোকা ৰাস্তা দি এইবাৰ মানে মাছ চাব যাইছো। তো আগৰ দিকে মানে মাছ পাবা বাৰু তো গতিকে অলপমান চাই আহে ভাল হ'ব যদি মাছটো মানে ইমান কষ্ট কৰি মানে বোকা ৰাস্তা দি যাইছো কিন্তু এতিয়ালৈকে মানে মাছে দেখা পোৱা নাই গাইছ। তো কি কৰিম আৰু তো ভাবছো এইবাৰ মানে ময়ে মাছ মাৰো দে ভাই সৰু মোক দি তই মাছ চাবা নেকি মই চাম এইবাৰ মাছ। তো এইফালে টচ লৈ ললো তাৰপিছত এইফালে জোৱাল লৈ ললো আৰু এতিয়া মানে মই মাছ চাম বুলি ভাবিছো। এতিয়া মানে এনেকে ভালদৰে চাই চিতি যাব লাগিব। সেইগিলাখান তল চাইডে দেখাইছোন পুৰা বোকা ৰাস্তা এইবিলাক পুৰা বোকা আহিছে। আগৰ দিকে আমি যাম আগৰ দিকে এইফালে জয়দেৱ ভাই পুৰা মাছ চাই আছে আগৰ দিকে। আৰু এতিয়া মানে বহুত টাইম মই মাছ চালো কিন্তু এটা মাছ দেখা নাই মানে মই তো সেইকাৰণে ভাবিছো তোকে আৰু মই যোৱাৰ বাদ দি দিওঁ তই চা আৰু মাছ মানে এটাই মাছ পালো কিন্তু এতিয়ালৈকে মাছ বেলেগ দেখাই নাই আৰু বোকা দেখে দিয়ে ভাই বোকা এইগিলাখান বোকা কি আমি সেই পৰবাৰে মানে মাছ চাই মাত্ৰ এটা মাছে পালো সেই গৰে মাছটো। তো অলপমান ডাঙৰ আছে আৰু ইমান সৰু নহয় মাছটো কিন্তু এই মাছটো মানে কাৰ মুখত দিম। আমি মানে পুৰা মাছ চাই আছো তো মাছতকে বেছি কিজানি সাপে আছে তো সাপে দেখা পাই আছো মাছ বৰ্তমানলৈকে মানে দেখাই পোৱা নাই। বাকী ভাই এইটো মাছেই নে তাকেতো সেইটো মাছেই নে ইমান টিকুট মেনি মাছ হানছে। আৰু এইফালে আমাৰ জয়দেৱ ভাই মানে মাছ আনি আছে কি আনছে তই এইগিলাখান পুৰা মানে একদম বম ডাঙৰ মাছ এটা আনছি সেই দেখছি না। বাকী জয়দেৱ ভাই তই এইগিলা কি সৰু মাছ আনি আছা? সেই পৰবাৰে মানে সৰু মাছ বিলাখানে আনি আছে ডাঙৰ মাছ কি দেখাই পোৱা নাই নেকি? ডাঙৰ মাছ নাই পাম ডাঙৰ মাছ তাকেতো ডাঙৰ মাছ দেখোন দেখাই পোৱা নাই। তাকে আৰু ডাঙৰ মাছ এটা পালে ভাল আছিল। বাকী জয়দেৱ ভাই তো সৰু হলেও হানি আছেই কিন্তু আমাৰ কি তই মাছ দেখাই পোৱা নাই। এইগিলা পুৰা সৰু মাছ শোল এইফালে বোলে এটা শোল আছিল কিন্তু শোলটো মানে গুচি গ'ল। জয়দেৱ ভাই শোলটো হেৰালা কিন্তু আমি আহোঁতে ঘূৰি কিনে আহোঁতে চাব লাগিব ইয়াতে আৰু এটা আনলে এইটো কি মাছ বা গৰে এইটো গৰে চানা তো সেইফালে জয়দেৱ ভাই আনি দিলে
তিনিটা আনিলে মই আৰু তাতে এটা আনিব পৰা নাই এতিয়ালৈকে বহুত টাইমে মাছ চালো এতিয়া ভাবিছো আৰু ঘৰত দিগিৰে যাওঁ কাৰণ আৰু মানে বেলেগ একো মাছ নাপালোৱে বাকী আমি কেইটা মাছ মাৰলো তিনিটা তো 3টা মাছ পালো তো 2টা চেং আৰু এটা গড়ে চাগে তো আমি এই 3টা মাছে পালো বাকী আজিৰ ভিডিঅ'টো চাই কেনে মানে কমেন্ট কৰি জনাব আৰু কুচিয়া নাপালো দিয়ক আজি বাকী আজিলৈ বাই বাই আকৌ লগ পাম ইয়াৰ নেক্সট ভিডিঅ'